কি খবৰ আপোনালোক আশা কৰোঁ সকলো ভালেই আছে সুস্থ আছে আৰু ময়ো ভালেই আছোঁ বৰ্তমানলৈকে মানে মই চিয়ামণি মাই মোৰ ইউটিউব চেনেললৈ আমাৰ দুইজনী ফালৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এইজনী চাওক কি চাই আছে তাই বাহিৰত কি দেখিছে পাত্তা নাই চৰাইবিলাকে মাতি আছে তাকে চাই আছে পুৰা কি কৰোঁ ভাবি পোৱা নাই সেইকাৰণে ভাবিলোঁ ঘৰতে আছোঁ যেতিয়া আজি অকণমান মোৰ নখকেইটাকে কিবা এটা কৰি চাওঁ কেমেৰা দেখি এগৰাকী আহিছে কেমেৰাত উঠিবলৈ যদি কেমেৰাত উঠিবলৈ আহিছে তেতিয়াহ'লে ব'লক একেলগতে মোৰ নখকেইটানো আজি কি কৰোঁ আপোনালোকে পেইণ্ট কৰোঁ বুলি ভাবিছোঁ যেতিয়া বস্তু কেইটামানতো লাগিবই মই চব কাটাৰ এইটো হ'ল ফাইলাৰ এইটো ৰিমুভাৰ কটন এখন হ'ল কেঁচি আৰু এইটো টেপ আৰু এই দুটা নেইল কালাৰ তেতিয়াহ'লে ব'লক আমি এতিয়া কৰোঁ প্ৰথমতে মই ৰিমুভাৰ দি মই এইটো অৰিফ্লেমৰ ৰিমুভাৰ ইউজ কৰিছোঁ আপোনালোকে বেলেগো ইউজ কৰিব পাৰে ৰিমুভাৰ দি মই প্ৰথমতে নেইল পেইণ্টখিনি আঁতৰাই লওঁ মোৰ নেইলকেইটা এয়া মোৰ চফা হৈ গ'ল এতিয়া মই এইখিনি অকণমান শ্বেপ এটা দি লওঁ এয়া মোৰ নখ কাটি হৈ গ'ল মই বেছি দীঘলকৈ ৰাখি বেয়া পাওঁ এইটো কমপ্লিট হৈ গ'ল এতিয়া মই ইয়াত নেইল কালাৰ লগাম এইটো লগাম টপ কোটিংটো ওপৰত প্ৰথমতে মই লগাই ল'ম টেপটো মোৰ নখত লগাম য'লৈকে লগাব বিচাৰে ত'লৈ লগাব নখৰ য'লৈকে আপোনালোকে হোৱাইট কালাৰ পেইণ্টটো কৰিব বিচাৰে ত'লৈকে পোৱাকৈ আপুনি টেপটো লগাব লাগে আৰু গোটেই টেপটো লগাই হৈ যোৱাৰ পিছত হৈ যাব এতিয়া মোৰ আৰু এনেকুৱা নহয় যে আমি নখ দীঘল হ'লেহে নেইল পেইণ্ট কৰিব পাৰিম চুটি নখতো কেনেধৰণে কৰিব পাৰিম মই সেইটো আপোনালোকক দেখুৱাব বিচাৰিছোঁ এয়া চাওক মোৰ লগাই সম্পূৰ্ণ হৈ গ'ল ইয়াৰ ওপৰত এতিয়া মই কৰিম হোৱাইট কালাৰ এইটো মই ডেজলাৰৰে ইউজ কৰিছোঁ দুইটা হোৱাইট কালাৰ আৰু এইটো ডাবল কোডিং কৰিলে ভাল হয় বা নহ'লে ছিংগুলো ৰাখিব পাৰে আপোনালোকে কিন্তু মই ডাবল কোড কৰোঁ কাৰণ ডাবল কোড কৰিলে আপোনাৰ বস্তুটো বেছি ডাৰ্ক লাগে দেখিবলৈ এবাৰ শুকোৱাৰ পিছত ইয়াৰ ওপৰত মই আকৌ এবাৰ লগাই দিছোঁ আৰু এনেধৰণে পাছতে লগাই হোৱাৰ পাছত মই অকণমান দেৰি শুকাবলৈ দিম কাৰণ নুশুকালে টেপটো অঁতাই দিলে বেয়া হোৱাৰ সম্ভাৱনা থাকে সেইটো কাৰণে মই শুকাবলৈ দিম আৰু আপোনালোকেও শুকাবলৈ দিব অকণমান সময় আৰু এনেধৰণে দেখিবলৈ মই বিশেষকৈ ভাল পাওঁ দেখিবলৈ এনেধৰণে বগা কালাৰ কৰিলে আপোনালোকে কেনেকুৱা পায় মোক জনাব আৰু নখখিনি অকণমান ধুনীয়াকৈ ৰাখিলে নিজৰো ভাল লাগে এয়া মোৰ হৈছে আৰু কম সময় লাগে হ'লে আৰু মোৰ ইয়াৰ ওপৰত মই আকৌ এটা যিটো টপ কোটিং হয় যিটো হোৱাইট কালাৰ পানীৰ নিচিনা হয় সেইটো দিম লাহে লাহে এইকেইটা এৰুৱাই দিম সমান ধুনীয়াকৈ এতিয়া টেপটো লগাৰ কাৰণে ধুনীয়া সমান হৈ গৈছে ইয়াৰ ওপৰত মই এতিয়া লগাম কোডিং এইটো মই ডেজলাৰৰ ইউজ কৰিছোঁ আপোনালোকে বেলেগৰো কৰিব পাৰে এতিয়া মই এইটো আকৌ লগাম
মই অকণমান ৰিমুভাৰ লগাই লৈছোঁ এয়া ৰিমুভাৰটোৰে ধুনীয়াকৈ কাষটো মোহাৰি দিম ক'ৰবাত যদি লাগি আছে সেইটো মোহাৰি চাফা কৰি দিম বছ নেইল কালাৰ ৰেডি নেইল কালাৰটো কমপ্লিট হোৱা আপোনালোকে সবেই দেখিলে আৰু এয়া চাওক ফাইনেল লুকটো নেইল কালাৰৰ মই মুখতে লগাই দেখাইছোঁ আৰু ক'ত লগাই দেখাম এয়া মোৰ মতেতো দেখিবলৈ ধুনীয়াই লাগিছে আপোনালোকে বা কেনেকুৱা পায় এনে পাৰ্লাৰলৈ গৈ ইমানখিনি পইচা খৰচ কৰাতকৈ যদি ঘৰতে এইখিনি কৰিব পাৰোঁ তেতিয়াহ'লেনো কি অসুবিধা আছে ন সেইকাৰণে মই ভাবিলোঁ আজি আপোনালোকৰ অকণমান সুবিধা হোৱাকৈ সেইটোকে দেখাওঁ আপোনালোকক মই ঘৰত কেনেধৰণে নেইল পেইণ্ট কৰোঁ আৰু এইটো নেইল পেইণ্ট কৰিবলৈ আপোনালোকক যিকেইটা বস্তু লাগে মই আপোনালোকক ভিডিঅ' দেখুৱাইছিলোঁ হ'লেও মই এবাৰ কৰি দিছোঁ বিশেষ বস্তু নালাগে দুটা নেইল কালাৰ এটা হ'ল হোৱাইট কালাৰ আৰু এটা টপ কোডিংটো তাৰ উপৰিও আপোনালোকে আৰু এটা হোৱাইট টেপ সেই তিনিটা বস্তু হ'লে আপোনালোকে ধুনীয়াকৈ এইটো নেইল কালাৰ কৰিব পাৰিব আৰু আপোনালোকে নখটো নিজৰ জোখেৰে আৰু নিজৰ চাইজত যেনেধৰণে কিছুমান মই ৰাউণ্ড শ্বেপটো ভাল পাওঁ কিছুমানে স্কুৱেৰ ভাল পায় যোনে যেনেধৰণে ভাল পায় তেনেধৰণে কৰিব পাৰে কোনো কথা নাই যাৰ যেনেধৰণে মন যায় তেনেকৈ কৰিব পাৰে আৰু খুব বেছি লাগিলে 5 মিনিট বা 10 মিনিট সময় লাগিব বা আপুনি ক'বালৈ গ'লে বেনে পাৰ্লাৰ চাৰ্লাৰ গ'লে আপুনি অহা যোৱাৰ পৰা ধৰি বহুখিনি সময় গুচি যায় কিন্তু 5 মিনিটত ঘৰতে আপোনালোকে সুন্দৰভাৱে এইটো নেইল পেইণ্ট কৰিব পাৰিব আশা কৰিছোঁ আপোনালোকে মোৰ এই ভিডিঅ'টোৱে আপোনালোকৰ কামত দিব আপোনালোকে ঘৰত কোনোবাই ঘৰত কৰোঁ বুলি ভাবিলে আপোনালোকে কৰিব পাৰিব তেতিয়াহ'লে আৰু বিশেষ একো নাই দেখুৱাবলৈ সেইকাৰণে ভাবিলোঁ ভিডিঅ'টোতনো কি কৰোঁ আজি এইটোকে দেখুৱাওঁ আপোনালোকক যদি মোৰ এই নেইল পেইণ্ট কৰা ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে মোৰ ভিডিঅ'ত প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকে যাতে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে তেতিয়াহ'লে আজিৰ ভিডিঅ' আৰু বেছি দীঘল নকৰোঁ আৰু ইয়াতে সামৰোঁ